নমস্কাৰ জনাইছো পোনপ্ৰথমে সকলোকে মোৰ ফালৰ পৰা আজি আন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলৈ আহকচোন চাওঁ। আজি ভিডিঅ'টো হৈছে বিশ্বকৰ্মাৰ উপলক্ষে যোৱাকালিৰে অকমান ভিডিঅ' ৰাখি থৈছিলো সেইখিনিও আপোনালোকলৈ আগবঢ়াইছো দেই। মই য'ত থাকো ৰুমৰ ওচৰতে ইমান ধুনীয়াকৈ পেণ্ডেল দি আছে তাৰমানে আৰু গাড়ী গেৰেজ আছিলে সেইকাৰণে তেওঁলোকে ধুনীয়াকৈ আয়োজন কৰিছে পূজাৰ আৰু এই গাড়ীত যে দেখিছে মানে বিশ্বকৰ্মা হয় তেখেতক আনিছে এতিয়া আদৰণি জনাই আছে কেনেকৈ নমাব কি কৰিব সকলোখিনি তেওঁলোকে কৰি আছে যোগাৰ পাতি আৰু এয়া যে দেখিছে মই য'ত কাম কৰোঁ কিন্তু কৰ্মস্থলীত দেই পূজা আয়োজন কৰিছে আজি যিহেতু বিশ্বকৰ্মা পূজা তাতে আহিছোঁ মই এয়া দেখিছেনে পূজাস্থলী পাই গ'লোহি পণ্ডিতে কিন্তু যোগাৰ পাতি কৰি লৈয়ে আছে আৰু আমাৰ ষ্টাফেই হয় তেওঁ যোগাৰ পাতি দি আছে তেখেতক ধুনীয়াকৈ আয়োজন কৰিছে আৰু মানে হোম পুৰা নাই হোম পুৰিব আৰু এয়া দেখিছেনে হোম পুৰিছে তেখেতে মানে ষ্টাফবোৰো অহা নাই আহিবহে সকলো কৰ্মত ব্যস্ত হৈ আছে যিহেতু সেইকাৰণে আৰু 12টা বজাৰ আগতে শেষ কৰে নে 12টাৰ 16 মানতে শেষ কৰিব তেনেকুৱা আৰু বৰ বিশেষ মই টাইমটো নাজানো বাৰু এয়া দেখি কেনেকুৱা লাগিছে আপোনালোকে কিন্তু ভিডিঅ'টো জনাব দেই মই অকণমান ভিডিঅ' আকাৰে আপোনালোকক দেখাই দিছোঁ এয়া মোৰ কৰ্মস্থলীত কিন্তু এনেকৈ পালন কৰিছে প্ৰসাদ খাব ৰেডি হৈ গ'ল বাই আন এটা ভিডিঅ' লৈ